আমার এইবেলি বিধানসভা সমষ্টিত আমি 50%ৰ বেছি আমি ভোট পাবলৈ আমি সক্ষম হম। যিমান পোল হ'ব ইয়াৰ ভিতৰতে আমি 50% বেছি আমি পাম। গতিকে ইয়াতে আমাৰ BPF দলৰ পৰা অনুৰোধ কৰি আমাৰ শিৱ মহোদয় তথা BPF দলৰ প্ৰধান মাননীয় শ্ৰীযুত হাগ্ৰামা মহোদয় ছাৰক আমি যেন আমাৰ BPF দলৰ পৰা কেণ্ডিডেট দিয়াৰ ব্যৱস্থা কৰে, তাকে আমি আকৌ এবাৰ অনুৰোধ কৰিছোঁ। সকলো অসমবাসীলৈ আমি বিজনী সমষ্টি অৰ্থাৎ 20 নং বিজনী বিধানসভা সমষ্টিৰ BPF দলৰ পৰা আমি এইটোৱেই ক'ব খুজিছোঁ, অহা 9 তাৰিখ যিটো নিৰ্বাচন হ'বলৈ গৈ আছে, তাতে আমি বিজনী বিধানসভাত আমাৰ BPF দলৰ পৰা আমি প্ৰাৰ্থিত্ব দিয়াটো আমি বিচাৰিছোঁ। গতিকে আমি আজি 3টা ব্লক যেনে মানাস চেৰবাং ব্লক, তৰিবাৰী ব্লক, ছবাইজাৰ ব্লকৰ লগতে আমি 28টা প্ৰাইমাৰী BPF কমিটিৰ একেলগে আমি স্বাক্ষৰিত কৰি পেলাই এখন মেমৰেণ্ডাম আমাৰ মাননীয় চিফ তথা আমাৰ BPF দলৰ মুৰব্বী শ্ৰীযুত হাগ্ৰামা মহোদয় ছাৰলৈ আমি এটা মেমৰেণ্ডাম দিছোঁ। গতিকে এই মেমৰেণ্ডামখন ছাৰে যেন আমাৰ প্ৰতি মৰম কৰি আমাৰ বিজনী LACত আমাৰ BPF দলৰে যেন কেণ্ডিডেট অতি সোনকালে আমাৰ 20 তাৰিখৰ ভিতৰত যেন আমাৰ কেণ্ডিডেটটো ছাৰে যেন দিয়ে, তাকে আমি অনুৰোধ কৰিছোঁ ছাৰলৈ। আৰু আমি এইটোৱেই বিচাৰিছোঁ, আমাৰ BPF দলৰ যিহেতু আমাৰ সমষ্টিৰ অন্তৰ্গত 4জন MCLA থাকে। বৰ্তমান নতুন সমষ্টি যিটো ডেলিমিনেশ্যন হোৱাৰ পিছত যেনে মানাস চেৰবাং ব্লক সমষ্টি আৰু থৰিবাৰী সমষ্টি, ছবাইজাৰ সমষ্টি আৰু চিডলিৰ নিচিমা সমষ্টি এটা পাৰ্ট মিলি পেলাই 28টা BCDC কমিটি আছে। তাৰে সৰহসংখ্যক আমাৰ BPF দলৰে ছাপৰ্টাৰ আছে। যোৱা BDC ইলেকশ্যনত আমি 3জন MCLA পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ ভিতৰতে এজন আমাৰ EM আছে। লগতে আমি বিপুল ভোটত আমি তেওঁলোকক জিকাবলৈ সক্ষম হৈছিলোঁ। আৰু এই অনুপাতে